Hello friends, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, মই ভালে আছো। আজি মই আপোনালোকৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ বিষয়ে লৈ আহিছো, আবুল কালাম আজাদৰ বিষয়ে। ৰাষ্ট্ৰীয় শিক্ষা দিৱস স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষা দিৱস 2008 চনৰ পৰা প্ৰতি বছৰে 11 নৱেম্বৰ তাৰিখে উদযাপন কৰি অহা হৈছে। মৌলানা আবুল কালাম আজাদৰ জন্ম হয় 1888 চনৰ 11 নৱেম্বৰ তাৰিখে মক্কাত। কালামৰ প্ৰকৃত নাম আবুল কালাম মুহিউদ্দিন আহমেদ আজাদ। আবুল কালাম আজাদ হিচাপে তেওঁ জনপ্ৰিয়। পিতৃ মুহাম্মদ খৈৰুদ্দিন এজন জ্ঞানী লোক আৰু মাতৃ শ্বেইখ আলিয়া বিন মুহাম্মদ এগৰাকী বিদুষী মহিলা আছিল। সেয়ে হয়তো জন্মসূত্ৰে কালামে অসাধাৰণ প্ৰতিভা লাভ কৰি সৰুৰে পৰাই পণ্ডিতৰ পৰিচয় দিছিল। স্কুলৰ পৰিৱৰ্তে ঘৰতে শিক্ষা লাভ কৰি নিজে শিকি উৰ্দু, ফাৰ্চী, আৰবী, হিন্দীত তেখেত পাৰ্গত আছিল। সৰুৰে পৰাই সাহিত্য, দৰ্শন, ধৰ্মৰ প্ৰতি আগ্ৰহী আছিল। তেওঁ 12 বছৰ বয়সতে নিজে আলোচনী প্ৰকাশ কৰি উলিয়াইছিল। তাৰ আগতেও এখন সাপ্তাহিক আলোচনীৰ সম্পাদকৰ দায়িত্ব লৈছিল। 13 বছৰ বয়সত তেওঁৰ বিবাহ জুলেখা বেগমৰ লগত সম্পন্ন হয়। তীক্ষ্ণ মেধাসম্পন্ন কালাম গান্ধীজীৰ সংস্পৰ্শত আহি স্বাধীনতা আন্দোলনত নামিছিল। সত্যাগ্ৰহ আন্দোলন, 1930 চনত গান্ধীজীৰ দাণ্ডী যাত্ৰা আদিকে ধৰি বিভিন্ন কৰ্মসূচীত যোগদান কৰিছিল। সংস্কাৰক আৰু স্বাধীনতা সংগ্ৰামী মৌলানা আবুল কালাম আজাদ 1947 চনৰ 15 আগষ্টৰ পৰা 1958 চনৰ 2 ফেব্ৰুৱাৰীলৈকে শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল। শিক্ষা দিৱস উপলক্ষে প্ৰতি বছৰ 11 নৱেম্বৰত বিদ্যালয়সমূহত চেমিনাৰ, ৰচনা লিখন, সমদল আদিৰ আয়োজন কৰা হয়। লগতে শিক্ষক আৰু ছাত্ৰসকলে শিক্ষাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। তেওঁৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে আলোচনা কৰা হয়। এই উপলক্ষে বিভিন্ন প্ৰতিযোগিতা, শিক্ষাৰ গুৰুত্ব, লক্ষ্য সম্পৰ্কীয় শ্লোগানযুক্ত ফলকেৰে শোভাযাত্ৰা আদি কাৰ্যসূচী ৰখা হয়। স্বাধীন ভাৰতৰ শিক্ষা ব্যৱস্থালৈ মৌলানা আবুল কালাম আজাদে যোগাই যোৱা অৱদানক এই দিনটোত দেশবাসীয়ে স্মৰণ কৰি আহিছে। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী হিচাপে কালামে ৰাষ্ট্ৰীয় শিক্ষা আঁচনিসমূহৰ ৰূপায়ণৰ গুৰুভাৰ গ্ৰহণ কৰি বহুমূলীয়া অৱদান আগবঢ়ায়। তেওঁৰ দিনতে উচ্চ শিক্ষা প্ৰতিষ্ঠান IIT, IISc, UGC, স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেক্সাৰ, ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন আদিৰ প্ৰতিষ্ঠা কৰা হয়। ঊনৈছশ 58 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে মৌলানা আবুল কালাম আজাদৰ মৃত্যু হয়। ঊনৈছশ 52 চনত এগৰাকী কবি, শিক্ষাবিদ, সাংবাদিক, স্বাধীনতা যুঁজাৰু মহান পুৰুষক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন মৰণোত্তৰভাৱে প্ৰদান কৰা হয়। নৱেম্বৰ দিনটো কেৱল কালামৰ অৱদান সম্পৰ্কীয় সোঁৱৰণি দিন নহয়, ই দেশবাসীক শান্তি, সম্প্ৰীতি, প্ৰগতিৰ বাবে যে শিক্ষা অপৰিহাৰ্য এই গুৰুত্ব উপলব্ধি কৰাই সৰ্বশ্ৰেণীৰ বাবে সুলভ শিক্ষাৰ বাবে সজাগতা সৃষ্টিৰ দিন।
আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে ইমানে আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই